নমস্কাৰ সকলোকে লাইট অফ ষ্টাডি ইউটিউব চেনেলটোলৈ। আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আছাম জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ বিষয়ে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে which one is the epicenter of the Assam silk industry? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শুৱালকুছি। 2 নম্বৰ প্ৰশ্ন আণ্ডাৰ হুজ গাইডেন্স দ্য বৃন্দাবনী বস্ত্ৰ ৱাছ ওভেন বাই আছামিজ ৱেভাৰ্ছ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে শংকৰদেৱ। 3 নম্বৰ প্ৰশ্ন দ্য নামদাং ষ্টোন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্ট ডুৰিং দ্য ৰিজন অফ আহোম কিং। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ৰুদ্ৰসিংহ। 4 নম্বৰ প্ৰশ্ন দ্য মোৱামৰীয়া ৰিভলিউন started during the region of। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে লক্ষ্মী সিংহ। 5 নম্বৰ প্ৰশ্ন which Ahom king had the shortest reign of 21 days only। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চামগুৰিয়া ৰজা। 6 নম্বৰ প্ৰশ্ন দ্য ইটাখুলি ৰন ৱাজ ফাইট এগেইনষ্ট মোগল ডুৰিং দ্য ৰিজন অফ। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে গদাধৰ সিংহ। 7 নম্বৰ প্ৰশ্ন দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভ অন। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 27 মাৰ্চ। 8 নম্বৰ প্ৰশ্ন ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি বিষ্ণু প্ৰসাদ ৰাভা ৱাজ ইলেক্টেড এজ MLA ইন 1969। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে তেজপুৰ। 9 নম্বৰ প্ৰশ্ন which one is the first Assamese color film। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ভাইটি। 10 নম্বৰ প্ৰশ্ন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰেচিপিয়েণ্ট অফ সাহিত্য একাডেমী এৱাৰ্ড। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। 11 নম্বৰ প্ৰশ্ন which one is the first Assamese novel to win the সাহিত্য একাডেমী এৱাৰ্ড। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে য়াৰুঙ্গম। 12 নম্বৰ প্ৰশ্ন হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি বুক বনফুল। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। 13 নম্বৰ প্ৰশ্ন হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মামণি ৰয়ছম গোস্বামী। 14 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পালা ডাইনেষ্টি অফ কামৰূপা। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ধৰ্মপাল। 15 নম্বৰ প্ৰশ্ন নেম অফ দ্য মোগল জেনেৰেল হু টুক পছেছন অফ দ্য আহোম কেপিটেল গড়গাঁও ইন 1662। অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মীৰ জুমলা।
16 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য চেণ্ট্ৰেল ফিগাৰ অফ দ্য ৰিভল্ট অফ 1857 ইন আছাম? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মণিৰাম দেৱান। 17 নম্বৰ প্ৰশ্ন হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য প্ৰভিন্স ইষ্টাৰ্ণ বেংগল এণ্ড আছাম? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ঢাকা। 18 নম্বৰ প্ৰশ্ন দ্য ট্ৰিটি অফ বদৰপুৰ ৱাজ চাইন বিটুইন ডেভিড স্কট এণ্ড গোবিন্দ চন্দ্ৰ অন মাৰ্চ? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1824। 19 নম্বৰ প্ৰশ্ন কাছাৰ ৱাজ প্লেচড আণ্ডাৰ দ্য কমিছনাৰেট অফ ঢাকা ইন? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1836। 20 নম্বৰ প্ৰশ্ন হাউ মেনি কিংছ ডু ইউ হেভ ডুৰিং দ্য আহোম পিৰিয়ড? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 40। 21 নম্বৰ প্ৰশ্ন দ্য ছেকেণ্ড বাৰ্মিজ ইনভিজন টুক প্লেচ ইন? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1890। 22 নম্বৰ প্ৰশ্ন মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা ৱাজ হেংড অন? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 26 ফেব্ৰুৱাৰী 1858। 23 নম্বৰ প্ৰশ্ন ইন দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অফ 1942 কনকলতা এণ্ড মুকুন্দ কাকতি ৱেৰ শ্বুট ডেড বাই দ্য ব্ৰিটিছ পুলিচ এট? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে গহপুৰ। 24 নম্বৰ প্ৰশ্ন আফটাৰ দ্য ডেমিজ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ ৱাজ? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি.আৰ. মেধি। 25 নম্বৰ প্ৰশ্ন ছাদুল্লাছ কলিচন মিনিষ্টাৰ টুক প্লেচ অন? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে 1 এপ্ৰিল 1937। 26 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ছাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মামণি ৰয়ছম গোস্বামী। 27 নম্বৰ প্ৰশ্ন দুৰ্জয়া প্ৰেজেণ্ট ডে নৰ্থ গুৱাহাটী ৱাজ দ্য কেপিটেল অফ? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে পালা ডাইনেষ্টি। 28 নম্বৰ প্ৰশ্ন দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে মণিকোট হিল। 29 নম্বৰ প্ৰশ্ন হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে যোৰহাট। 30 নম্বৰ প্ৰশ্ন হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ দি চিটি অফ ইণ্ডিয়া? অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডিব্ৰুগড়। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।